নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাম কাঠৰ গহনা, কাঠৰ কাণফুলি, জোনবিৰি, ঢোল মাদলি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাঠৰে কাণফুলি। এয়া চাওক কাঠৰ কাণফুলি হয়, এয়া জোনবিৰি হয়, এয়া চাওক জোনবিৰি। আৰু এইটো হৈছে বক্স পিন হয়, এইটো লকেট হয়, এইটো বেজ হয়। এইটো চাওক আপোনালোকে জাপি আছে আৰু গামোচা আছে। এইটো গলপাতা হয়, এইটো গলপাতা হয়, আপোনালোকে চাওক। আৰু এইটো ঢোল মাদলি হয়, এইবিলাক গলপাতা হয়। এইবিলাক আমাৰ ঘৰতে বনোৱা হয়। আৰু এইবিলাক দেখিছেনে? এইবিলাক কিন্তু বনোৱাই হয়, সূতাৰে বনোৱা হয়। এইটো সূতাৰে বনোৱা হয়। ভালদৰে চাওক, প্ৰায় ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো কাঠৰ কাণফুলি হয়, জোনবিৰি, এইটো বেজ, পিন, জাপি হয়। আৰু এইখিনি গামোচা, আৰু এইটো বেক চাইড। গলপাতা, ঢোল মাদলি, জোনবিৰি। আৰু এইবিলাকো আমি ঘৰতে বনাইছোঁ। এইটো সূতাৰে বনালোঁ। চাওক ভিডিঅ'টো যিমান পাৰোঁ সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ওচৰৰ পৰাই দেখাইছোঁ, প্ৰায় ওচৰৰ পৰা দেখাই গৈছে।